হে গাইস মই আজি আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ গাহৰি বিষয়ে। আজি অলপমান সময় উলিয়াই ভিডিঅ'টো বনাইছোঁ, যিহেতু মই অলপ কামত ব্যস্ত থাকোঁ কাৰণে ভিডিঅ'বোৰ বনাবলৈ সময় পোৱা নাযায়। তো এতিয়াৰ পৰা চেষ্টা কৰিম যাতে মই সদায় দুই এটা ভিডিঅ' আপলোড কৰিব পাৰোঁ আৰু আপোনালোকৰ সুবিধা হয়। তো আজি বিষয়বস্তুটো হৈছে প্ৰেগনেণ্ট ডিউৰক গাহৰি কিছুমান জানিবলগীয়া কথা। প্ৰেগনেণ্ট ডিউৰক গাহৰি বেলেগ প্ৰজাতিৰ গাহৰিৰ নিচিনা নহয়। এইজনী জগিবলৈ আপোনাৰ 3-4 দিন বাকী আছে। বাকী গাহৰিবোৰ 3-4 দিনত সম্পূৰ্ণ পেট ওলমি যায়, গাখীৰৰ বাট ওলমি যায় আৰু পাৰ্চটো ৰঙা হৈ থাকে। কিন্তু ডিউৰক গাহৰিত তেনে একো নহয়, তেনে লক্ষণ দেখা নিদিয়ে। বাকীবোৰ ধুনীয়াকৈ ধৰিব পাৰি যে গাভিনী আছে, পোৱালি দিব বুলি, কিন্তু এইজনী একো গমেই নাপাব। আপুনি গাভিনী আছে নাই, বাট চাট আপোনালোকৰ মনত সন্দেহ সোমাব যে গাভিনী আছে বা নাই। তো তেনেকুৱা কোনো কাৰণ নাই, কাৰণ ডিউৰক প্ৰজাতিটোৱেই তেনেকুৱা। দেখিছে এই পাৰ্চটো, ইয়াৰ একো 4 দিনত জগিব, কিন্তু একো হোৱা নাই, নৰ্মেল আছে। তো আপোনালোকে ভয় খাবলৈ কোনো ইয়াত দৰকাৰেই নাই। ডিউৰক প্ৰজাতিটো এনেকেই, যিহেতু ডিউৰক প্ৰজাতিটো অলপ দীঘল কাৰণে ইমান পেটবোৰ নেদেখায়, আৰু ইয়াৰ জগাই এদিনৰ আগত বা জগাৰ পিছতে ইয়াৰ গাখীৰটো আপোনালোকে চাই পাব, তাৰ আগত গাখীৰবোৰ চাই নাপায়। তো মানে বাকী গাহৰিবোৰৰ ধৰি লওক বাটবোৰ ওলমি থাকে, ইয়াৰ বাটবোৰ দেখিছে একো মাত্ৰ অকণমানহে আছে। বাকীবোৰৰ একেবাৰেতো 4-5 দিনত গাখীৰ কিছুমানৰ ওলাও অৱস্থাত থাকে, কিন্তু এই বাটবোৰ দেখিছে একদম জাষ্ট অকণমান চাইহে পাইছোঁ। মানে এইটো ফাৰ্ষ্ট টাইম হয়, সেইটো কাৰণে অকণমান দেখাইছে। ছেকেণ্ড টাইম হ'লে আৰু অলপমান ওলমিলেহেঁতেন। তো আপোনালোকে গাভিনী অৱস্থাত এইটো ভয় নাখাব। তো এইজনী জগিবলৈ আৰু 4 দিনৰ পিছতে জগিব। তো বন্ধুসকল, ডিউৰক গাহৰি গাভিনী অৱস্থাত কিছুমান কথা আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব। ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিলোঁ। ধন্যবাদ। আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।